নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জুৰিয়ে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি ভাবিছোঁ চলে পনীৰ বনাম, মই কাবেলি বুট আৰু পনীৰ বনাম। সেয়া মইনো কেনেদৰে বনাম আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। বলক তেতিয়াহ'লে আমি এতিয়া ডাইৰেক্ট যাওঁ কিটচেনলৈ। এতিয়া চলে পনীৰ বনাবৰ কাৰণে আমাক লাগিব, মই ইয়াত লৈছোঁ 250 গ্ৰাম পনীৰ। এয়া মই ইমানটো চাইজত অলপ কাটি লৈছোঁ আৰু অলপ মই গ্ৰেভিত দিবৰ কাৰণে গুড়ি কৰি লৈছোঁ। আৰু এয়া লৈছোঁ কাবেলি বুট, মই 6টা চিটি বজাই বইল কৰি লৈছোঁ। এয়া দেখিছেনে ইমানটো। আৰু মই 2টা মিডিয়াম সাইজৰ বিলাহী, 2টা মিডিয়াম সাইজৰ পিঁয়াজ, 5 ফুটা নহৰু, 2টা জলকীয়া লৈছোঁ। আৰু মই গোটা মছলা ব্যৱহাৰ কৰিবৰ কাৰণে লৈছোঁ। এয়া হৈছে 4টা লং, 5-6টামান জালুক, অলপ জিৰা আৰু 2টা ইলাচি আৰু অকণমান ডালচেনি। এতিয়া আমি বনামগৈ। এতিয়া কেৰাহী গৰম হ'ল, মই এতিয়া কেৰাহীত দি দিম অলপ তেল। এতিয়া তেল গৰম হ'ল, এতিয়া মই তেলত দি দিম এয়া জিৰাকেইটা। জিৰাকেইটা ফুটিছে, এতিয়া ইয়াত দি দিম জালুককেইটা, তাৰপাছত লংকেইটা। এতিয়া আকৌ দি দিম ইলাচি 2টা আৰু ডালচেনিকেইটা। এতিয়া ভালদৰে লৰাই দিম। এতিয়া মই ইয়াত দি দিম কাটি লোৱা পিঁয়াজকেইডোখৰ, লৰাই দিম ভালদৰে। অকণমান পিঁয়াজকেইডোখৰ সিজিবলৈ দিম। এতিয়া মই ইয়াত দি দিম নহৰুকেইডোখৰ, আকৌ লৰাই দিম ভালদৰে। তাৰপৰা এতিয়া আকৌ দি দিম মই জলকীয়া 2টা, আকৌ ভালদৰে লৰাই দিছোঁ। এয়া অলপ সিজি হৈছে, মই এতিয়া ইয়াত দি দিম কাটি লোৱা বিলাহীকেইডোখৰ, ভালদৰে লৰাই দিম। আৰু ইয়াত অলপ মই এতিয়া দি দিম নিমখ, তেতিয়া সোনকালে বিলাহীটো গলি যাব। অলপ নিমখ দি থৈ আকৌ পাছত দিব লাগিব। এতিয়া ভালদৰে লৰাই দিম, অকণমান দেৰি সিজাম, অলপ সিজালে হ'ব। তাৰপৰা এয়া মই মিক্সিত গুড়ি কৰিব লাগিব। অলপ দেৰি সিজাম। এয়া হৈ গৈছে আৰু মই এতিয়া বেলেগ এটা বাচনলৈ উলিয়াই ঠাণ্ডা হ'বলৈ দিম। আৰু সেই ঠাণ্ডা হোৱা সময়কণতে মই পনীৰকেইডোখৰ ফ্ৰাই কৰি ল'ম। এতিয়া হৈ গ'ল, ঠাণ্ডা হ'বলৈ দিম। এতিয়া কেৰাহী গৰম হ'ল, মই এতিয়া তেল দি দিম অলপ পনীৰ ফ্ৰাই কৰিবৰ কাৰণে। অলপ সৰহকৈ দিছোঁ, যিটো তেল থাকিব সেইটোতে মই গ্ৰেভিটো বনাম। এতিয়া তেল গৰম হ'ল, মই ইয়াত দি দিম পনীৰকেইডোখৰ। অলপ ৰঙচুৱা হোৱালৈকে মই ভাজিম পনীৰকেইডোখৰ। এয়া অলপ সিজিছে, মই এতিয়া লুটিয়াই দিছোঁ। আৰু অকণমান দেৰি ফ্ৰাই কৰিলে হৈ যাব। আৰু এয়া অলপ অলপ ৰঙচুৱা হৈছে, আৰু অলপ ফ্ৰাই কৰিম। এয়া পনীৰ ফ্ৰাই হৈ গ'ল, মই এতিয়া নমাই দিম। এয়া দেখিছে, ইমানটো হিচাপতে ফ্ৰাই কৰিলে হ'ল। এতিয়া মই নমাই দিম ইয়াত। এয়া মোৰ পনীৰ ফ্ৰাই হৈ গ'ল। এতিয়া মই বিলাহী আৰু পিঁয়াজ ভাজি লোৱা পিঁয়াজখিনি ঠাণ্ডা হ'ল, মই এতিয়া এয়া মিক্সিত গুড়ি কৰি ল'ম। মোৰ মিক্সিত গুড়ি কৰা মিশ্ৰণখিনি। আৰু এতিয়া আকৌ কেৰাহী গৰম হ'বলৈ দিম। এতিয়া এয়া ভাজি গুড়ি মছলাৰ ভিতৰত ব্যৱহাৰ কৰিম 1 চামুচ এয়া লাল মিৰ্চ পাউডাৰ, 1 চামুচ হালধি পাউডাৰ, 1 চামুচ জিৰা পাউডাৰ দিছোঁ, আৰু মই 1 চামুচ ধনিয়া পাউডাৰ। এয়া সকলোবোৰ একেলগে মিক্স কৰি লৈছোঁ। তাৰপৰা ইয়াত দিম মই এয়া শুকান পাউডাৰ মছলা। তেল গৰম হৈ গ'ল, এতিয়া মই ইয়াত দি দিম এটা শুকান জলকীয়া আৰু এখিলা তেজপাত। এয়া ভালদৰে অকণমান জলকীয়াটো অকণমান ভাজিবলৈ দিম, ভাজ খাবলৈ। এয়া ভাজ খাইছে, মই এতিয়া ইয়াত দি দিম মই লোৱা এয়া পাউডাৰ মছলাখিনি, আৰু ভালদৰে লৰাই দিম। বেছি দেৰি নাভাজো, নহ'লে মছলাটো জ্বলি যাব। মই এতিয়া ইয়াত দি দিম গুড়ি কৰি লোৱা এয়া পিঁয়াজ আৰু বিলাহী মিশ্ৰণটো, ভালদৰে লৰাই দিম। ভালদৰে লৰাই দিম। এতিয়া ভালদৰে মিক্স কৰি দিলোঁ আৰু এতিয়া মই 2 মিনিটৰ কাৰণে ঢাকন মাৰি দিম।
ঢাকি দিম এয়া 2 মিনিটৰ পাছত এয়া হৈ গৈছে এয়া দেখিছেন তেল এফালে চাইডে চাইডে তেল ওলাই আহিছে তেলটো চাইডে চাইডে বিৰিঙি গ'লে হৈ যায় আৰু এতিয়া ইয়াত মই দি দিম বইল কৰি থোৱা বুটকিটা ইয়াত মই বইল কৰি থোৱা বুটকিটা দি দিছোঁ আকৌ এটা ভালদৰে লৰাই দিম মই ভালদৰে লৰাই দিলোঁ আৰু ইয়াতে মই অলপ পানী দি দিম ইয়া বেছি ডাঠ হৈছে মই বুট বইল কৰা পানীটো পেলাই দিয়া নাছিলোঁ থৈ দিছিলোঁ সেয়া অলপ এতিয়া মই ইয়াত পানী দি দিম এয়া দি দিছোঁ আৰু এতিয়া মই 1 মিনিটৰ কাৰণে ঢাকনখন মাৰি দিম এয়া 1 মিনিটৰ পাছত এয়া উতলটো আহিছে ভালদৰে লৰাই দিম আকৌ মই আৰু এতিয়া মই ইয়াত দি দিম গুড়ি কৰি লোৱা এই পনীৰ গুড়ি কৰি লোৱা পনীৰ দি দিছোঁ আকৌ এতিয়া ভালদৰে লৰাই দিলোঁ আৰু এতিয়া মই ইয়াত দি দিম ফ্ৰাই কৰি থোৱা পনীৰ কিডোখৰ এয়া দি দিছোঁ আকৌ এতিয়া ভালদৰে লৰাই দিম আৰু মইতো উঠনি নিমখ কম দিছিলোঁ এতিয়া মই আকৌ সোৱাদ অনুসাৰে নিমখ অলপ ইয়াত দি দিম এতিয়া নিমখ দি দিছোঁ আকৌ এতিয়া মই ভালদৰে লৰাই দিম আৰু মই 1 মিনিটৰ কাৰণে আকৌ ঢাকন লগাই সিজিবলৈ দিম এয়া 1 মিনিট হৈ গ'ল আকৌ এয়া দেখিছেনে হৈ গৈছে আৰু এতিয়া মই ইয়াত অকণমান দি দিম পনীৰ মছলা অলপ পনীৰ মছলা দি দিছোঁ আকৌ এতিয়া মই ভালদৰে লৰাই দিম ভালদৰে লৰাই আৰু ইয়াত এতিয়া মই দি দিম কাটি থোৱা কেঁচা ধনিয়া পাত এয়া দি দিছোঁ আকৌ এতিয়া মই আধা মিনিটৰ কাৰণে ঢাকনখন লগাই দিম তাৰপাছত এয়া মোৰ চলে পনীৰ ৰেডি হৈ যাব এতিয়া মই আধা মিনিটৰ কাৰণে ঢাকনখন লগাই দিম এয়া মোৰ আধা মিনিটৰ পাছত এয়া মোৰ চলে পনীৰ ৰেডি হৈ গ'ল চাওক মোৰ এয়া হৈ গ'ল এতিয়া মই বেলেগ এটা বাচনলৈ উলিয়াই আকৌ আপোনালোকক দেখাই আছোঁ এয়া চাওকচোন কিমান ধুনীয়া হৈছে এয়া মোৰ উলিয়াই দেখাইছোঁ বেলেগ এটা বাচনলৈ আপোনালোকক মোৰ চলে পনীৰ ৰেডি হৈ গৈছে এয়া মোৰ চলে পনীৰ ৰেডি হৈ গ'ল আৰু কেনেকুৱা হৈছে আপোনালোকে মোক জনাব মোৰ ৰেচিপিটো আজি আপোনালোকক কেনেকুৱা লাগিল মোৰ আজি এই ভিডিঅ'টো আপোনালোকক ভাল লাগিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি আকৌ নতুন এটা ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই